আহা আমি কৰি চাওঁ ৰাইজে ভাল পালে শুনিব যদি বেয়া পায় তেতিয়াও আমাক মতামত জনাব আৰু তেতিয়া আমি কৰিব লাগে নালাগে আমি কথাবোৰ চিন্তা কৰিম কিন্তু সকলোৱে আদৰি লৈছে মোক আশীৰ্বাদ দিছে আৰু মই প্ৰতিখন মঞ্চত আপোনালোকৰ মাজত মই জুবিনক বিচাৰি পাইছো সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছো ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে দুষাৰ কথা মই ক'ব পাৰিছো 7 মাহ মই ভিতৰত সোমাই থাকিলো মই একদম বিধ্বস্ত হৈ গৈছিলো কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এটা যেন প্ৰাণ পাইছো এতিয়া অলপ সাহস পাইছো নিজে জীয়াই থকাৰ এটা বাট পাইছো আৰু সেই বাটেৰে আগবাঢ়ি এতিয়া জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৰে আপোনালোক সকলোৰে সহযোগিতাত সকলোৰে আশীৰ্বাদত জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব হয় নহয় প্ৰজন্মলৈ আমি কঢ়িয়াই দিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা তেওঁৰ সৃষ্টিৰাজি গতিকে সেই প্ৰচেষ্টা চলাই যাম যিমান পাৰো সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলো আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছো যন্ত্ৰক বহুত বহুত ধন্যবাদ আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছো যে মোক সেইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকে ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দিছে মৰম দিছে মই চেষ্টা কৰিম আপোনালোকৰ মাজত আমাৰ জুবিনক ধাৰণ কৰি আমি একেলগে আগুৱাই যাম ধন্যবাদ